হেল্ল' গাইজ, সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। আৰু মই আছোঁহি গাঁৱৰ ঘৰৰ বৰহাটত আছোঁহি আৰু এতিয়া আমি ওলাইছোঁ বৰহাটত পূজা চাবলৈ। তো ব'লক যাওঁ। বৰহাটৰ কেইবাঠাইতো পূজা পাতিছে। মই গ'লোঁ এতিয়া কালীবাৰী পূজা মণ্ডপলৈ। তো কালীবাৰী পূজা মণ্ডপত খুব সুন্দৰকৈ পূজা পাতিছে। আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰত সোমাই মা দুৰ্গাৰ দৰ্শন কৰি লওঁ। মই মা দুৰ্গাৰ দৰ্শন কৰি ল'লোঁ আৰু সৰু ল'ৰা এটাই প্ৰসাদ বিলাই আছিলে, প্ৰসাদ লৈ ল'লোঁ। আৰু মোৰ লগত আছে চুম্পী, মা আৰু ভাইটি। আমি গোটেইকেইটা আহিছোঁ বৰহাটত পূজা চাবলৈ। কালীবাৰীত পূজা চাই মই আহিলোঁ বৰহাটৰ মেইন টাউনৰ পূজা মণ্ডপলৈ। আৰু বৰহাটৰ মেইন টাউনটো খুব সুন্দৰকৈ পাতিছে আৰু ইয়াৰ পূজাৰ যিটো পাণ্ডাল হয় বহুত ডাঙৰকৈ হয়। এতিয়া আমি পূজা পাণ্ডালত গোটেই ঘূৰিম আৰু আপোনালোকক দেখাই যাম। সৰুৰ পৰা বৰহাটতে পূজা চাই ডাঙৰ হ'লোঁ, সেইকাৰণে ইয়ালৈ নাহিলে কিবা এটা মনটো ভাল নালাগে। সেইকাৰণে বৰহাটত আহিলোঁ আৰু বৰহাটত এতিয়া ফুৰি আছোঁ। মই পূজা বুলি কি ল'লোঁ আপোনালোকক দেখাম। এইটো চাওক, পূজা বুলি মই পেঁপা এটাকে ল'লোঁ। বহুত ডাঙৰ আৱাজ হয় আৰু এইটোকে বজাই গোটেই পূজা পাণ্ডাল ঘূৰি ফুৰিছোঁ। আমি গোটেইকেইটাই পূজাৰ দোকানবোৰ চালোঁ, গোটেই পূজা পাণ্ডাল ঘূৰিলোঁ। এতিয়া আমি ওলাইছোঁ বৰহাট বাগানলৈ। বৰহাট বাগানতো পূজা পাতে আৰু বৰহাট বাগানৰ পূজাৰ মণ্ডপলৈ যাওঁ আমি। আমি বৰহাট বাগান পাই গ'লোঁ। বৰহাট বাগানৰ পূজা মণ্ডপৰ ভিতৰলৈ সোমাই গ'লোঁ। বহুত ভিৰ ইয়াত। তাৰপিছত আমি এতিয়া ওলালোঁ তিতলাগড়ৰ পূজা মণ্ডপলৈ। তিতলাগড় পূজা মণ্ডপত খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, লাইটিং ডেক'ৰেশ্যন খুব সুন্দৰ। এইটো পূজা মণ্ডপ হয় তিতলাগড়ৰ। তো তিতলাগড়ৰ পূজা মণ্ডপৰ ভিতৰলৈ আমি এতিয়া সোমাই যাম, তাতে দেখাম আপোনালোকক। ব'লক। পূজা বুলি আমি গোটেইকেইটাই জিলেপি খালোঁ আৰু খিচিৰি খালোঁ। তাৰপিছত আমাৰ ভাগৰ লাগিল, আমি ঘৰলৈ গুচি আহিলোঁ। বাই বাই।